নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মই আপোনালোক সকলোকে মোৰ এইটো যে চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ বনাব পৰা নাছিলোঁ কৰ্মৰতা ব্যস্ততাৰ মাজতে, কিন্তু আজি মই দেখাব বিচাৰিছোঁ আপোনালোক কিমান ধুনীয়া এটা সুন্দৰ জেগা এটাত আছোঁ। কেৱল চবফালে বগাই বগা, কিন্তু ইয়াত বৰ্তমান বহুত বেছি ঠাণ্ডা। গাড়ীৰ ভিতৰত আমি হিটাৰ লগাই ঘূৰি ফুৰোঁ, কিন্তু যিটো জেগাত আহিলোঁ ইমান ঠাণ্ডা বুলি ভবা নাছিলোঁ। কিন্তু পৰিৱেশটো কেনেকুৱা জাষ্ট অকণমান মই আপোনালোকক আজি অকণমান পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। যেনিয়ে চাই কেৱল সেইফালে আপুনি অকল বগা বগা ডাৱৰে দেখা পাব। আমি ডাৱৰৰ মাজত আছোঁ। বৰ্তমান দেখাই দিছোঁ এইফালে একদম বহুত হাজাৰ ফুট পাহাৰৰ ওপৰত উঠি আছোঁ। পূৰা ডাৱৰ, চবফালে ডাৱৰ, অকণমান ডাৱৰটো ইয়াত মুকলি হৈছে। মই অকণমান আজি আপোনালোকক ইয়াত মই যি জেগাত থাকোঁ ইয়াত যিটো প্ৰাকৃতিক যিটো মনোমোহা দৃশ্য, সেই দৃশ্যটো মই আজি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। মই এতিয়া ড্ৰাইভিং কৰি আছোঁ। ড্ৰাইভিং কৰি লাহে লাহে মই আপোনালোকক যিমান দূৰ পাওঁ দেখাবলৈ চেষ্টা কৰিছোঁ। কিমানটো দেখাব পাওঁ নাজানো। ৰাস্তাৰ কণ্ডিশ্যন একেবাৰে ভাল নহয়, দেখিছে ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা। কিন্তু পৰাপক্ষত এতিয়া মানে কি ৰাস্তাটো বহুত মুকলিয়ে হৈ গ'ল বুলি ক'ব লাগিব এক প্ৰকাৰে। তথাপি হ'লেও এইফালে এবাৰ দেখিছে ডাৱৰ পূৰা খেলি আছে। ডাৱৰ মানে যেতিয়া বতাহ মাৰে ডাৱৰটো মানে একদম চলি গৈ থাকে। আৰু বতাহত যেতিয়া ডাৱৰটো মানে পাহাৰৰ মাজত বতাহৰ যেতিয়া ডাৱৰটো এনেকৈ পাক খাই যায়, যিটো চাৰ্কুল হয়, এই চাৰ্কুলটো দেখিবলৈ খুব ধুনীয়া হয়। যিহেতু আপোনালোকে যদি এনেকুৱা ইণ্টাৰেষ্টিং যদি ভিডিঅ' চাবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ আপোনালোকৰ ইনষ্টাগ্ৰাম আইডি ফ'ল' কৰিব পাৰে। মুন বৰা নামত মোৰ ইনষ্টাগ্ৰাম ফ'ল'ৱাৰ আইডি আছে। ইনষ্টাগ্ৰামত মই শ্বৰ্ট ভিডিঅ' দিওঁ, আপোনালোকে নিশ্চয় চাব পাৰিব। এইবোৰ নেচাৰেল যিটো মুহূৰ্ত। গতিকে ব'লক আৰু অলপ মই আপোনালোকক অকণমান আগত ভিউ পইণ্ট আছে, ভিউ পইণ্টটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ। এতিয়া মই এটা খুব ধুনীয়া সুন্দৰ ভিউ পইণ্ট পাম, যিটো ভিউ পইণ্টৰ পৰা মানে আপোনালোকে যিবোৰ ডাৱৰ মই ক'লোঁ ডাৱৰৰ যি লুকা ভাকু খেল, পাহাৰৰ ওপৰত ডাৱৰৰ যি লুকা ভাকু খেল, সেই লুকা ভাকু খেল আজি আপোনালোকে দেখা পাব। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ডাৱৰ এতিয়া খেলি আছে, দেখিছে আপোনালোকে এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ। ডাৱৰ বতাহ ঘূৰি ফুৰিছে এনেকৈ খুব ধুনীয়া। এইফালে ইয়াত মানে আৰু ক'ব গ'লে আগতে আমি যেতিয়া ঘৰত আছিলোঁ, যেতিয়া আমি অসমত আছিলোঁ, অসমত মানে আমি ৱাটাৰফল ঝৰ্ণাবোৰ চাবৰ কাৰণে আমি বহুত দূৰলৈ যাব লাগে। কিন্তু ইয়াত মানে কিমান হাজাৰ ঝৰ্ণা আছে। পৰাপক্ষত মই ডিউটি কৰ্মৰতা ব্যস্ততাৰ মাজত মই আপোনালোকক দেখাব পৰা নাই, তাৰ কাৰণে দুখিত। এতিয়া যিহেতু পূজা আহি আছে আগত, পূজা যেতিয়া বন্ধ পাম, পূজাত মই আপোনালোকক ধুনীয়া ভিউ, ধুনীয়া ৱাটাৰফলবোৰ দেখাবলৈ চেষ্টা কৰিম। এইবোৰ দেখিছে, এইবোৰ পানী আমি এনেকৈ খাওঁ, পাহাৰৰ ওপৰৰ আহি থাকে। এইবোৰ মানে 100% পিয়'ৰ ফিল্টাৰ পানী বুলি ক'ব লাগিব এক প্ৰকাৰ। এইটো একদম পাহাৰৰ ওপৰৰ পৰা মানে বৈ অহা পানী হয়। ইয়াত কোনো ধৰণৰ একো বস্তু নাই মানে। এইবোৰ ট্ৰাক আহি আছে, ৰাস্তা মেবি আজি ব্লক নাই, ৰাস্তা ওলাই আছে। মই এতিয়া যিটো ভিউ পইণ্ট, যিটো ভিউ পইণ্টৰ কথা কৈছিলোঁ, ভিউ পইণ্ট অলৰেডি আহি মই পাই গৈছোঁ। দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকৰ মেইন ভিউ পইণ্টটো। একচুৱেলি সঁচা কথা ক'ব গ'লে এনেকুৱা পৰিৱেশত যেতিয়া থকা যায়, এনেকুৱা পৰিৱেশত থাকিলে কবিতা গান এইবোৰ মানে অট'মেটিক ওলাই যায়। কিন্তু এতিয়া যিহেতু ছাইডত আছোঁ, কবিতা গান গোৱা সময় নহয়। দেখুৱাই দিছোঁ এবাৰ পৰিৱেশটো, চবফালে কেৱল বগা যেনিয়ে চাই কেৱল বগা। আৰু অলপ পিছত মানে গাড়ী থৈ মই খোজকাঢ়ি আহিলোঁ অলপ ওপৰলৈ আপোনালোকক দেখুৱাবৰ কাৰণে পৰিৱেশটো। সেইফালে চাওক একোৱেই দেখা নাপায়। সেইফালে বহুত ডাঙৰ পাহাৰ আছে, একদম ওপৰলৈকে চকুৱে মেলিব নোৱাৰালৈকে দেখালৈকে পাহাৰ আছে। কিন্তু এনেকুৱা এতিয়া বগা কুঁৱলীৰ মাজত একো পাহাৰ দেখা নাপায়। কিন্তু তথাপি অলপ যিমান দূৰ পাওঁ মই আপোনাক দেখুৱাব চেষ্টা কৰিলোঁ। খুব ধুনীয়া লাগিছে। আৰু ইয়াত মানে কি যাবলৈ মন নাযায় ইয়াৰ পৰা। আৰু একবাৰ যেতিয়া আপোনালোকে নিজে আহিব, নিজে চকুৱে যেতিয়া দেখিব, তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব যে জেগাটো কিমান ৰিয়েলি ধুনীয়া। এতিয়া ব'লক তেতিয়াহ'লে মই আৰু অলপ যিটো ভিউ পইণ্টটোত মই অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ। অলপ খোজকাঢ়ি আহিলোঁ। খোজকাঢ়ি আহি আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইফালে যদি চাই অকল কেৱল আন্ধাৰ, ডাৱৰ। এইবোৰ গছবোৰ একো মানে কি এতিয়া এক প্ৰকাৰ ক'ব গ'লে এইবোৰ গছ দেখা নাপায় মানে। আৰু যেতিয়া উইণ্টাৰ ছিজনত আহিব, এইবোৰ গছ বগা হৈ যাব, ডাৱৰ পৰি মানে কি বৰফ পৰি বগা হৈ যাব। তাৰপিছত ব'লক মই দেখুৱাম আপোনালোকক অলপ যিটো মেইন ভিউ পইণ্টটো মই আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিম। ভাগৰো লাগিছে, যিহেতু মোৰ বহুত ফেপনি লাগি গৈছে মানে। পাহাৰৰ ওপৰত খোজকঢ়া ইমান অভ্যাস নাই। আমাৰ কোম্পানীৰ মানুহ কেম্পত আছে, হয় নহয়? ঠাণ্ডা লাগে নালাগে থাকিলে? ঠাণ্ডা লাগে। কিমান ঠাণ্ডা লাগে? বহুত ঠাণ্ডা লাগে দেই। তোমাৰ ঘৰ ক'ত আছিলে? চিলাপথাৰ। ইয়াৰ চিলাপথাৰ আমি ধেমাজি একে মানুহ। ইয়াত আমাৰ ধেমাজি চিলাপথাৰ মানুহ বহুত বেছি আছে ন। ইয়াৰ পৰিৱেশটো বিৰাট ধুনীয়া ন, সেইটোকে ক'ব বিচাৰি। আৰু ইয়াত আহিলে মানে এক প্ৰকাৰ যাবলৈ মন নাযায়। একবাৰ আহিলে যাব মন নাযায়। এতিয়া অকল মানে দেখাইছোঁ চবফালে কেৱল বগা আৰু বেলেগ একো নাই। আৰু বিশেষকৈ ঠাণ্ডা ছিজনত আহিলে ইয়াত বেছি মজা লাগিব নহয়। ঠাণ্ডা ছিজনত গতিকে আহক, আপোনালোকে একবাৰ আহক, এই মজা লওক, নৰ্থ ইষ্টৰ মজা লওক। নৰ্থ ইষ্টৰ চিমলা ক'ত যায় তাৰপিছত আপোনালোকে যাব পাৰিব। এবাৰ নৰ্থ ইষ্টৰ মজাটো এবাৰ লৈ লওক, নৰ্থ ইষ্ট ট্ৰিপ এটা বনাই লওক। তাৰপিছত আপোনালোকে
ক'ব পৰাপক্ষত আপোনালোকে ইমান হাজাৰ হাজাৰ টকা খৰচ কৰি বাহিৰত যোৱাতকৈ একবাৰ নৰ্থ ইষ্টটো ঘূৰি লওক কম টকাতে গতিকে সেইটো এটা মোৰ ৰিকুৱেষ্ট নহয় যদি আপোনালোকে যদি চাব বিচাৰে চাওক মই আপোনালোকক জাষ্ট নাজাৰাটো দেখুৱালোঁ যিহেতু উইণ্টাৰ ছিজন আহি আছে উইণ্টাৰ ছিজনত আৰু বহুত মজাদাৰ হ'বলৈ গৈ আছে জেগাবোৰ হয় নহয় মজাদাৰ হ'বলৈ গৈ আছে আহি পাই গ'লোঁ মেইন ভিউ পইণ্টটো এইটো মেইন ভিউ পইণ্ট কিন্তু এতিয়া আপোনালোকে একো দেখা নাপায় পূৰা বগা অকল বগা হৈ আছে যেতিয়া ইয়াত অলপ কমিব তেতিয়া আপোনালোক সম্পূৰ্ণ দেখা পাব ৰাস্তাটো মেবি ব্লক আছে এতিয়া ব্লকটো খুলি আছে নাজাৰাটো এবাৰ যিমানটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ বৰ্তমান ইয়াত একোৱেই নাই এতিয়া ক'ব লাগিব অকল বগা ধোঁৱা হৈ আছে যেতিয়া ডাৱৰটো অকণমান কমিব তেতিয়া যেতিয়া পাহাৰটো দেখা পোৱা যাব তেতিয়া দৃশ্যটো খুব বেছি হয় আজি বিশেষকৈ বহুত বেছি বৰষুণ দি আছে কাৰণে আৰু ডাৱৰ বেছি কাৰণে একোৱে দেখা নাই পোৱা তথাপি খুব ধুনীয়া লাগিছে কেমেৰাত দেখি কেনেকুৱা পায় নাজানো যেতিয়া নিজৰ চকুৰে নিশ্চয় দেখিব তেতিয়া খুব ভাল লাগে মানে বিশেষকৈ যেতিয়া ডাৱৰটো অলপ যেতিয়া কমিব তেতিয়া পাতল হ'ব পাহাৰটো যিটো মনোমোহা দৃশ্য সেই দেখি খুব ভাল লাগে এইটো ব্লগটো বেছি দীঘল নকওঁ কামৰ মাজতে আছোঁ যিমানটো পাওঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ